করোনা ভাইরাস আতঙ্কৰ ফলত বিশ্বত লকডাউনৰ দৰে অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে বিশ্বৰ বিভিন্ন দেশে। এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে এই লোৱা হৈছে লকডাউনৰ দৰে কাৰ্যসূচী। এই লকডাউনৰ সময় আজি প্ৰায় 1.5 মাহ ধৰি উকলি গ'ল যদিও সমগ্ৰ বিশ্বতে কৰোনা আতংক এতিয়াও মাৰ যোৱা নাই। এতিয়ালৈকে কৰোনা ভাইৰাছৰ তাণ্ডৱৰ ফলত বিশ্বত কেইবা লক্ষাধিক মানুহৰ মৃত্যু হৈছে। এই প্ৰতিবেদন যোগোৱাৰ সময়লৈকে ভাৰতবৰ্ষত 31,967জন ৰোগী আক্ৰান্ত হৈ আছে। 13,161 জনক ইতিমধ্যে চিকিৎসাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে। সেইদৰে 1,583জন লোকৰ মৃত্যু ঘটিছে। ইয়াৰ পাছতো চৰকাৰে পুনৰ লকডাউনৰ সময় আৰু বৃদ্ধি কৰিছে, কাৰণ কৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই এই লকডাউনৰ সময় বৃদ্ধি কৰিবলৈ চৰকাৰ বাধ্য হৈছে। তেনে সময়ত আমি গ্ৰাম্য জীৱনৰ এখন প্ৰতিচ্ছবি বিচাৰি আমি ওচৰ চাপিছিলোঁ বহুজনৰ ওচৰ। গ্ৰাম্য অৰ্থনীতিতনো কেনেধৰণৰ প্ৰভাৱ পৰিছে বা লকডাউনৰ এই প্ৰায় 1.5 মাহ কাল ধৰি চলা সময়ছোৱাত তেওঁলোকৰ অনুভূতি কেনে, চৰকাৰৰ প্ৰতি তেওঁলোকৰ মনোভাৱ কেনে, সেই বিষয়ে জানিবলৈ আহকচোন জানো কোনে কি কয়। এই যে কৰোনা মহামাৰী, এই কৰোনা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে এক অৰ্থনৈতিক প্ৰভাৱ পৰিছে, ভাৰতবৰ্ষ বা অসমতো পৰিছে। এই ক্ষেত্ৰত আমি চৰকাৰক কেনেদৰে সহযোগ কৰা উচিত? এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত থাকিব লাগিব, চৰকাৰৰ নিয়ম নীতি মানিও চলিব লাগিব। লগতে আমি যি পাৰোঁ পৰ্যায়ক্ৰমে আমি চৰকাৰক সহায় কৰাটো উচিত, তেতিয়াহে আমাৰ দেশখন উজিয়াই থাকিব। লকডাউনৰ পিছত উন্নয়নমূলক কাম কাজ আৰম্ভ হৈছে নহয় জানো? হয়। কেনেকৈ কৰিছে আপোনালোকে? আমি নিয়ম, চৰকাৰে যিটো নিয়ম বান্ধি দিছে সেইটো নিয়মমতে কৰি আছোঁ। কোনো অসুবিধা হোৱা নাই? নাই, মাস্ক লগাইছোঁ। আমাৰ বাকী মানুহ কম আছে, 6-7জন মানুহ দূৰে দূৰে গৈছে। ৰাস্তাৰ কাম কৰিছে নেকি? ৰাস্তাৰ গৈছে। এই লকডাউনৰ সময়ত কি কৰিলে? লকডাউনৰ সময়ত ঠিকে আছে। আমি যিটো আমাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাক দিছে, নিৰ্দেশ দিছিলে যে লকডাউনত 1 মিটাৰ ডিষ্টেঞ্চত থাকক আৰু সঘনাই হাত ধৰক, আমি সম্পূৰ্ণ তাৰমানে আমি মানি আছোঁ সেইটো। আপোনালোকৰ এইখিনি গ্ৰীণ জোনত পৰিছে নেকি? গ্ৰীণ জোনত পৰিছে, আমাৰ গ্ৰীণ জোনত পৰিছে। সেই গতিকে আমি গ্ৰীণ জোনৰ যিখিনি নিয়ম নীতি, নিয়ম সংযম আমি সেইখিনি সম্পূৰ্ণ আমাৰ পালা গৈছে, মানা গৈছে। আৰু তাৰোপৰি যিখিনি বাহিৰৰ পৰা যিবিলাক মানে অহা যোৱা, সেইবিলাক ক্ষেত্ৰত আমাৰ ইয়াত বন্ধ ৰখা গৈছে। আৰু যিবিলাক আমাৰ ৰাজহুৱা কাম কাজ চলি আছে বৰ্তমান, বা এনে সৰু সুৰা আমাৰ ইণ্ডাষ্ট্ৰি হওক, ইণ্ডাষ্ট্ৰিত তেনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰি নাই, সৰু সুৰা মিল চিল কিবা কিবি হাবি যাবি এনেকৈ ৰাস্তা ঘাটৰ কামবিলাক সম্পূৰ্ণ আমাৰ চৰকাৰে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ মৰ্মে আমাৰ গোটেইবিলাক আমাৰ সম্পূৰ্ণ কাম। চীন প্ৰদত্ত এই যে কৰোনা মহামাৰী সমগ্ৰ বিশ্বতে যে মানে ত্ৰাসৰ সৃষ্টি কৰিছে, এই মহামাৰীৰ ফলত সমগ্ৰ বিশ্বই লকডাউন অৱস্থালৈ গুচি গ'ল। এই লকডাউনৰ সময়ছোৱাত আপোনাৰ ব্যক্তিগত উপলব্ধি কি? আজি সমগ্ৰ বিশ্বই কৰোনা মহামাৰীৰ কবলত পৰিছে, কিন্তু ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম হৈছে আমাৰ ভাৰতবৰ্ষ বুলি মই ভাবিছোঁ। যি সময়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কৰোনাৰ বিৰুদ্ধে যি এই মহামাৰীৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে, এই প্ৰতিৰোধক সঁচাই শলাগ ল'বলগীয়া। আৰু লগতে অসমো ইয়াৰ ব্যতিক্ৰম নহয়। অসমতো হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি অশেষ কষ্ট কৰি এই প্ৰতিৰোধ ব্যৱস্থা কৰিছে, তাক সঁচাই শলাগ ল'বলগীয়া আৰু ধন্যবাদৰ পাত্ৰ। তোমালোক ষ্টুডেণ্ট বোধ হয়? কোন স্কুলৰ পৰা? নমস্কাৰ, আমি HS স্কুলৰ পৰা কৈ আছোঁ। এই যে কৰোনা মহামাৰীৰ ফলত যে সমগ্ৰ বিশ্বজুৰি মানে লকডাউন হ'ল, আমাৰ অসমতো হৈছে, এই লকডাউনৰ সময়ছোৱাত তোমালোকৰ অভিজ্ঞতা কি? এতিয়া ক'বলৈ গ'লে আমাৰ এতিয়া বহুত ক্ষতি হৈছে। এতিয়া আমাৰ ক'বলৈ গ'লে এতিয়া আমি HSLC এতিয়া দিব লগা হয়। এতিয়া আমাৰ ছাৰহঁতে অকণমান সহায় কৰি আছে, অনলাইন ক্লাছ কৰি আছে। তেওঁ আমাৰ ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলি কিনে আমাৰ ওচৰ চুবুৰীয়া ছাৰ বাইদেউসকলেও এনেকৈ ক্লাছ এটা কৰি আছে। সেইবাবে আমি ওলাই আহিছোঁ। ধন্যবাদ। এই লকডাউনৰ সময়ত কি কৰিছে আপোনালোকে? আমাৰ লকডাউনৰ কাৰণে বহুতো অসুবিধা হৈছে, একো কাম বন কৰিব পৰা নাই, ঘৰৰ ভিতৰতে আছোঁ। ল'ৰাবিলাকেও একো কাম কৰিব যাব পৰা নাই, ৰাজ্যৰ বহুত অসুবিধা হৈছে।